নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ অলেখীয়া ভৰা শুভেচ্ছা জনালোঁ। ভগৱানৰ কৃপাত আপোনালোকৰ যাতে এইটো বছৰো আনন্দৰে পাৰ হয় তাৰে কামনা কৰিলোঁ। নৱবৰ্ষৰ আৰম্ভণি ভগৱানৰ কৃপাত হওক বুলি ভাবিলোঁ। সেইবাবে ৰাতিপুৱাই খুৰী মই আৰু কুইনবা আহিলোঁ বাবা থানলৈ। এয়া দেখিছেনে কিমান মানুহ আহিছে মন্দিৰলৈ। ভগৱানৰ কৃপা থাকিলে এইটো বছৰ নিশ্চয় কুশল মংগলে পাৰ হ'ব। আৰু মই গৈ আছোঁ এতিয়া চাকি জ্বলাবলৈ ঠাই বিচাৰি পোৱা নাছিলোঁ। এডোখৰ ঠাই চাফ চিকুণ কৰি ভালকৈ চাকি গছ জ্বলাই আহিলোঁ। মহাদেৱৰ কৃপা থাকিলে এই 24 বৰ্ষটো ভালদৰে পাৰ হ'ব। এয়া মোৰ পিছফালে দেখিছানে হালধীয়া সৰিয়হ ফুলবোৰ। সেই ফুলবোৰে মোক মাতি আছে আহা মোৰ ওচৰলৈ আহা। সঁচাই কি সুন্দৰ দৃশ্য। আমি তালৈকে গৈ আছোঁ এতিয়া সৰিয়হ ফুলৰ অলপ সুবাস ল'বলৈ। এই ফুলখিনিৰ লগত মোৰ কাপোৰৰ ৰংটো মিলি গৈছে আৰু মই ফুল এপাহ ছিঙি মাথাত লগাইও ল'লোঁ। ভগৱানৰ কৃপা লাগিবই, ইয়ালৈ আগমন হৈয়ে থাকে আমাৰ। আৰু এতিয়ালৈ আমি ঘৰ যাওঁ। এয়া আমাৰ খুৰী। বাবা থানৰ পৰা ঘৰ পালোহি। আবেলিৰ বেলিটিও মাৰ গ'ল পশ্চিম আকাশত। আৰু এতিয়া আমি যাওঁ ফুৰিবলৈ। আজি পিকুকো ফুৰাবলৈ লৈ যাম বুলি ভাবিছোঁ নতুন বৰ্ষত। সি ক'তো ওলাই যাব নাপায়, সেইবাবে আজি লৈ আহিছোঁ। ইয়াৰ ভণ্টি আৰু কস্তুৰী গাড়ীত উঠিছে। এই গাড়ীখন বৰ্তাৰ হয়। বৰ্তাই গাড়ীখন অনাৰ পৰা আমাক ফুৰাব নিয়া নাছিলে, সেইকাৰণে ভাবিলে আজি লৈ যাওঁ। সেইকাৰণে আমি এতিয়া ফুৰিবলৈ আহিছোঁ। আমি প্ৰথমে এনে বাইপাছৰ পৰা আহিলোঁগৈ। পিকুক ফুৰাব আনিছোঁ হয়, খালি তাৰ মনৰ কথা ধৰিব পৰা নাই। সি ইমান মনে আছে। সি চাগে ভাবিছে ক'লৈ লৈ আহিছে মোক। এয়া আপোনালোকে চিনিয়ে পায় আৰু কস্তুৰী আৰু ভণ্টি। আমি আহি কানাইঘাটৰ ফুড ক্ৰছ পালোঁহি। কিবা খাই বোলে, সেইকাৰণে বৰ্তাই ইয়াত কিবা খুৱাবলৈ আনিছে আমাক। পিকুৱে আজি নতুন বস্তু দেখিছে, সেইকাৰণে আচৰিত হৈছে সি। আজি পিকুৰ বাবে কিবা নতুন যে হ'ল আৰু সি এতিয়া চাওমিন খাই আছে। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।